আজিকালি নৱপ্ৰজন্মই বাৰু বিশ্বাস নামৰ শব্দটো অকণমান কমকৈ ব্যৱহাৰ কৰে নেকি বাৰু? তেওঁলোকে যিকোনো কথা এটা ক'লে অকণমান অন্ধবিশ্বাসৰ নিচিনা অনুভৱ কৰে নেকি বাৰু? যদি কৰে, আহকচোন আজি তেনে এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়োঁ। এসময়ত এখন গাঁৱত এজন মানসিক বিকাৰগ্ৰস্ত লোকে বসবাস কৰিছিলে। সেই গাঁওখনৰ এটা নিয়ম আছিল যে এই মানসিক বিকাৰগ্ৰস্ত মানুহজনে যেতিয়া নৃত্য আৰম্ভ কৰিবলৈ লয়, তেতিয়াই তাত ধাৰাসাৰে বৰষুণ দিবলৈ লয়। তেনেদৰেই দিনবিলাক পাৰ হৈ গৈ আছিলে। তেওঁলোকৰ যেতিয়াই বৰষুণৰ দৰকাৰ হয় তেতিয়াই সেই মানুহজনক অনুৰোধ কৰে আৰু তেতিয়া তেওঁ নৃত্য আৰম্ভ কৰে আৰু গাঁওখনত বৰষুণ দিবলৈ আৰম্ভ কৰে। তেনেদৰেই দিনবিলাক পাৰ হৈ গৈ আছিল। কিছুদিনৰ পাছত সেই গাঁওখনলৈ চহৰৰ কেইজনমান সফল ডেকা ফুৰিবলৈ আহিছিলে। তেতিয়া তেওঁলোকে সেই ঘটনাটো লক্ষ্য কৰিলে। লক্ষ্য কৰাৰ পাছত তেওঁ সেই গাঁৱৰ মুখিয়ালজনক ক'লে যে কি আচৰিত কথা, এনেকৈ এজন মানুহে যেতিয়া নৃত্য আৰম্ভ কৰে বৰষুণ পৰে, সেইটো অসম্ভৱ কথা, আমি ক'তো শুনা নাই এনেকুৱা কথা। আজিও এনেকুৱা অন্ধবিশ্বাস আছেনে? তেনেকৈ ক'লে। তেতিয়া মানুহজনে ক'লে যে নহয়, এইটো সঁচা কথা, আমাৰ অতীতৰে পৰা এই ঘটনাটো আমাৰ লগত জড়িত হৈ আহিছে। তেতিয়া তেওঁলোকে ক'লে হয়তো সেই ঠাইখনত আমি নৃত্য কৰিলেও বৰষুণ দিব পাৰে, আমি চাওঁচোন, আমাক লৈ যাব নেকি তালৈ? তেতিয়া মানুহজনে ক'লে নিশ্চয় লৈ যাম, ব'লক। সেই বুলি কৈ সেই জেগাখিনিলৈ লৈ গ'ল। তেতিয়া তাত গৈ মানসিক বিকাৰগ্ৰস্ত মানুহজনক এই ল'ৰাকেইজনে ক'লে যে কি এনেকুৱা কথা আছে, ইয়াত নৃত্য কৰিলেই বৰষুণ দিব, আমি এবাৰ নৃত্য কৰি চাব পাৰোঁ নেকি? তেতিয়া মানুহজনে ক'লে চাব পাৰা। তেতিয়া তেওঁলোকে খুব নৃত্য কৰিবলৈ ল'লে। সেই পাঁচোজন ল'ৰাই খুব নৃত্য কৰিবলৈ ল'লে। প্ৰায় এঘণ্টামান নৃত্য কৰাৰ পাছত তেওঁলোক ভাগৰি পৰিলে। সেই ভাগৰি পৰাৰ পাছত তাতে তেওঁলোকে বহি পৰিলে। তাৰ পাছত তেতিয়া তেওঁলোকে ক'লে যে এতিয়া আমি বিফল হ'লোঁ, আপুনি এবাৰ নৃত্য কৰি চাওকচোন। তেতিয়া মানুহজনে প্ৰস্তুত হ'ল নৃত্য কৰিবলৈ। আৰু মানুহজনে যে নৃত্য কৰিলে, তেওঁ একান্ত ভাৱেৰে, নিষ্ঠাৰে, একাগ্ৰতাৰে যেতিয়া সেই নৃত্যটো কৰিলে, তেওঁ পৃথিৱীখনৰ কথা সকলো পাহৰি পেলালে। সেই সময়ত তেওঁ এটাই দেখিছে, নৃত্য আৰু নৃত্য। সেই যে নৃত্য আৰম্ভ কৰিলে, ঘণ্টাৰ পিছত ঘণ্টা, ঘণ্টাৰ পিছত ঘণ্টা কেতিয়ানো পাৰ হৈ গ'ল এই ল'ৰাকেইজনেও গম নাপালে। আচৰিত ধৰণৰ এটা তেওঁৰ মুখত এনেকুৱা এটা প্ৰতিফলিত হ'ল প্ৰতিচ্ছবি, তেওঁ যে সেই নৃত্যটোৰ মাজত তেওঁ সোমাই পৰিলে। আৰু তেওঁ যেতিয়া ইমান সময় নৃত্য আৰম্ভ কৰিলে, শেষৰ ফালে তেওঁ কি হ'ল, বৰষুণ দিবলৈ আৰম্ভ কৰিলে। এই ল'ৰাকেইজনে দেখি আচৰিত অনুভৱ কৰিলে, কি আচৰিত কথা, এই কথাটো যে সম্ভৱ। তেতিয়া তেওঁলোকে সেই মানুহজনৰ ওচৰত ক্ষমা বিচাৰিলে। আমি আপোনাক যে ইমান সময় ইনচাল্ট কৰিছিলোঁ, তাৰ বাবে আমাক ক্ষমা কৰিব। এতিয়া আহকচোন, আপোনালোকে বুজি পালেনে বাৰু? এই যে মানুহজনে যে নৃত্য কৰিলে, তেওঁ সেই নৃত্যটো একাগ্ৰতাৰে সেই নৃত্যটোতে লাগি আছিলে। তেওঁ বেলেগ পৃথিৱীখনৰ আৰু কিবা কথা আছে, তেওঁ সকলোখিনি সেইখিনি সময়তে পাহৰি পেলালে। তেওঁ সেই নৃত্যটোত এনেকৈ যে একাগ্ৰতাৰে লাগি গ'ল, তেওঁ যে সেই কামটোতে যে কৰি তেওঁ ভাগৰি পৰিছিলে, যদিও তেওঁ কামটো এৰি দিয়া নাছিলে। সেই কামটো যেতিয়া নিষ্ঠাৰে কৰি আছিলে, যে ছাকচেছ নোহোৱালৈকে যেতিয়া কামটো কৰি আছে, শেষত ভগৱানে চকু মেলি চালে। তেওঁ ইমান যে কষ্ট কৰিছে, তেওঁক ফলটো দিয়াৰ যোগ্য বুলি ভাবিলে। সেয়েহে যেতিয়া শেষৰ ফালে কি হ'ল, ভগৱানে ধাৰাসাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে। তেতিয়া তেওঁলোকে সেই স্থানৰ পৰা গুচি আহিলে। যিহেতু আমি কিবা এটা কাম কৰোঁতে একাগ্ৰতাৰে বা নিষ্ঠাৰে এটা কাম যেতিয়া কৰি থাকিম, সফল হ'মেই হ'ম। কাৰণ এটা কাম যেতিয়া আমি কৰি থাকিম, সেই কামটো এঘণ্টামান কৰাৰ পিছত যেতিয়া আমাৰ মনলৈ এনেকুৱা ভাৱ আহে, এই কামটো আমি সফল হ'ম নে নহ'ম, এই প্ৰশ্নটোৱে আমাক খুব আমনি কৰি থাকে। সেই কামটো যেতিয়া আমাৰ কৰি এলাহ লাগে বা আমাৰ কৰিব মন নোযোৱা হৈ যায়, আমি বেলেগ এটা কামলৈ অকণমান সময় পিছতে ঢাপলি মেলোঁ। এই যে ঢাপলি মেলোঁ, এইটো আমাৰ বৰ বেয়া অভ্যাস। আমি যদি সেই কামটোতে একাগ্ৰতাৰে লাগি থাকোঁ, এদিন দুদিন নহয়, আমি একাগ্ৰতাৰে একে লেঠাৰিয়ে যদি একেটা কামতে লাগি থাকোঁ, সেই কামটো আমি খুব সুন্দৰভাৱে কৃতকাৰ্যতা হ'ব পাৰিম। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰিব, আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।